মই এতিয়া ক'ত আছোঁ ফ্ৰেণ্ডছ? মই এতিয়া আছোঁ নৰনাৰায়ণ সেতুৰ ওপৰত গৈ আছোঁ মোৰ নিজা গাঁও বৰভিটালৈ। বৰভিটা ক'ত? এই নৰনাৰায়ণ সেতুৰ পৰা নামি পেলাই পাগলাটেক মন্দিৰ পাম আৰু সেই পাগলাটেক মন্দিৰৰ তলৰ যোনখন গাঁও সেইখনে হৈছে বৰভিটা। আৰু বৰভিটাৰ বিভিন্ন পাৰা আছে। মোৰ যোনখন গাঁৱৰ পাৰা সেইখনৰ নাম হৈছে বাণীৰাম পাৰা আৰু মই তালৈকে গৈ আছোঁ। বহুদিন পিছত আহিছোঁ। গাঁও বুলি ক'লে এটা বেলেগ ফিলিংছ হয়। চাই থাকিব ফ্ৰেণ্ডছ, মই দেখুৱাই আছোঁ কমপ্লিট মোৰ গাঁওখন। ফ্ৰেণ্ডছ, মই নৰনাৰায়ণ সেতুৰ পৰা নামি পেলাই ৰাইট টাৰ্ণ ল'লোঁ। ৰাইট টাৰ্ণ লোৱাৰ পিছত তলৰ ৰাস্তাটোৰে নামি আহিছোঁ। কোন ৰাস্তাটো আপোনালোক দেখুৱাই আছোঁ, কেনেকৈ যাব পাৰি মোৰ নিজা গাঁও বৰভিটালৈ। অকণমান আগত গ'লে দেখা পাব, ব্ৰিজখন দেখা পাব, নৰনাৰায়ণ সেতুখন দেখা পাব। সন্মুখত সেয়া তিনিআলি এটা পাম। ৰাইট টাৰ্ণ ল'লে গোৱালপাৰা যাব পাৰোঁ। এই গাড়ীখন যে আহিলে সেইখন গোৱালপাৰাৰ পৰা আহিলে। এইটো তিনিআলিৰ এইটো ৰাইট টাৰ্ণ ল'লে গোৱালপাৰা টাউনলৈকে যাব পাৰোঁ। আৰু এইফালে বাওঁ পিনেদি গ'লে আমি পাম মোৰ গাঁও বৰভিটা। তাৰ আগতে আমি পাম পাগলাটেক মন্দিৰ। আপোনালোকে বহুতে গম পায় পাগলাটেক মন্দিৰৰ কথা আৰু বহুতে হয়তো গম নাপায়। যিসকলে গম নাপায় তেওঁলোকৰ কাৰণে মই অকণমান পাগলাটেক মন্দিৰৰ ৰখিম, মন্দিৰটো দেখুৱাম আৰু তাৰপিছত মই মোৰ নিজা গাঁওখন দেখুৱাম। চাই থাকিব ফ্ৰেণ্ডছ, মই এতিয়া চিধা যাম ইয়াৰ পৰা 10 কিলোমিটাৰ মোৰ গাঁৱলৈকে। ৰাস্তা অকণমান বেয়া। ফ্ৰেণ্ডছ, মই এতিয়া আহি পালোঁ আমাৰ গাঁও বৰভিটাৰ গাতে লাগি থকা পাগলাটেক মন্দিৰৰ সন্মুখত। এয়া মন্দিৰটোৰ সন্মুখ ভাগ। সেইখন হৈছে মেইন গেটখন, পাগলাটেক মন্দিৰৰ মেইন গেট এতিয়া বন্ধ হৈ আছে। বাওঁ পিনে আৰু এখন গেট আছে। মই এই বাওঁ পিনৰ গেটখনেদি সোমাই যাম। সোমাই গৈ পেলাই মন্দিৰটোৰ কিছু অংশ আপোনালোকক দেখুৱাম। এয়া মই ওপৰৰ পৰা তললৈকে নামি আহিলোঁ আৰু এইটোৱেই হ'ল বুৰঞ্জী প্ৰসিদ্ধ বিখ্যাত অসমৰ পাগলাটেক মন্দিৰ। এই মন্দিৰটো হৈছে শিৱ মন্দিৰ। এই মন্দিৰটোৰ বিষয়ে আপোনালোকে যদি গুগলত চাৰ্চ কৰে গোটেইখিনি কথা গম পাব। মন্দিৰটোৰ বিষয়ে মই বিশেষ নকওঁ। মন্দিৰটো মই চাৰিওফালটো দেখুৱাইছোঁ। ব্ৰহ্মপুত্ৰ নৈৰ পাৰত অৱস্থিত এইটো হৈছে বিখ্যাত পাগলাটেক মন্দিৰ। মই ওপৰৰ পৰা তলৰ দৃশ্যাংশ দেখুৱাইছোঁ। এয়া চাব। এয়া ব্ৰহ্মপুত্ৰ নৈ, মাজত চৰ পৰি গৈছে আৰু এয়া মই তললৈকে নামি গৈছোঁ মন্দিৰটোৰ। মাছমৰীয়াই মাছ মাৰি আছে নাৱেৰে। এয়া কি ধুনীয়া দৃশ্য চাওক। আৰু এয়া ওপৰত শিৱ মন্দিৰটো। মন্দিৰৰ মেইন দৰ্জা এতিয়া বন্ধ আছে কাৰণ এতিয়া দুপৰীয়া সময় 12:30 বাজিল। অকণমান পিছত আকৌ মেইন দৰ্জা খোল খাব। 12টাত সাধাৰণতে মন্দিৰৰ দৰ্জাবিলাক বন্ধ হৈ যায়। কাষত এটা আছে গণেশ মন্দিৰ। মই মন্দিৰৰ পৰা নামি আহিলোঁ। ইয়াৰ ওপৰৰ পৰা তললৈকে নামি আহিছোঁ আৰু অকণমান আগৰ পৰা আৰম্ভ হ'ব আমাৰ বৰভিটা গাঁও। বৰভিটা গাঁৱত বিভিন্ন পাৰা আছে, পুৰণি পাৰা, নয়া পাৰা আৰু আমাৰ পাৰাখনৰ নাম হৈছে বাণীৰাম পাৰা। বৰভিটাৰ বাণীৰাম পাৰালৈকে গৈ আছোঁ। চাই থাকিব ফ্ৰেণ্ডছ। খুব মনোৰমা দৃশ্য, ভাল লাগে আহিলে, কিবা এটা বেলেগ ফিলিংছ হয়। মোৰ দেউতাৰ অৰিজিনেল গাঁও এইখন। দেউতাই ইয়াতে আছিলে সৰুতে, তাৰপিছত চাকৰি সূত্ৰে চাপৰলৈকে গুচি যায় আৰু তেতিয়াৰ পৰা আমি চাপৰতে থাকিবলৈ লওঁ। মোৰ জন্ম চাপৰত, কিন্তু বৰভিটা মোৰ অৰিজিনেল এড্ৰেছ।
যদিও মোৰ জন্ম চাপৰত দেউতাৰ জন্ম ইয়াতে গতিকে ইয়াৰ লগত এটা বেলেগ ধৰণৰ মনোভাৱ আমাৰ জড়িত হৈ আছে বৰভিটালৈকে আহিলে সঁচাই মনটো বহুত ফ্ৰেছ হৈ পৰে এয়া বৰভিটাৰ গাঁৱৰ আৰম্ভণি হৈ গ'ল ইয়াৰে পৰা আমাৰ বৰভিটা গাঁওখন ডাঙৰ গাঁও আৰু ইয়াত মেইনলি কলিতা সম্প্ৰদায়ৰ লোক আছে আমাৰ কলিতা সম্প্ৰদায়ৰ লোকৰে এই গাঁওখন গঠিত চাই থাকিব বাপিনে এয়া খেতি হৈছে ধান খেতি ধানৰ খেতিৰ সময় চাইছে আগত ৰাস্তা ঘাট খুব বেয়া আছিলে এতিয়া ভাল হ'ল আগত কেঁচা আছিলে এতিয়া পকী হ'ল আৰু এইটো ৰাস্তা এতিয়া 2-way হ'ব এই ৰাস্তাটোৱে নতুনকৈ বনাব অসম চৰকাৰে আৰু এইটো গৈ একেবাৰে লক্ষীপুৰ লগ লাগিব ৰাস্তাটো হৈ গ'লে গাঁওখনৰ ডেভেলপমেণ্ট আৰু বেছি হ'ব এইখন হৈছে আমাৰ বৰভিটাৰ মজলীয়া বিদ্যালয় 1949তে ইষ্টাব্লিছ হৈছে এইখন দেখুৱাইছোঁ অকণমান বিদ্যালয়খন এতিয়া তলা বন্ধ আছে ভিতৰত সোমাব নোৱাৰিম আজি দেওবাৰ অকণমান আগত হাইস্কুলখন আছে এইখন হৈছে বৰভিটা উচ্চ মাধ্যমিক বিদ্যালয় 1994ত এইখন ইষ্টাব্লিছ হৈছে চাইছে দেওবাৰ কাৰণে চব তলা বন্ধ ভিতৰত যাব নোৱাৰিম এইখন বিদ্যালয়ৰ পৰাই বহুত চোকা চোকা ল'ৰা ওলাইছে বিভিন্ন জেগাত চাকৰি কৰি আছে এইখন আমাৰ খেতি পথাৰ চাইছে আমাৰ নিজা খেতি পথাৰ চালেই কিবা এটা বেলেগ ভাল লাগি যায় মই বাণীৰাম পৰা আহি পালোঁ এইবাৰ আপোনালোকক দেখুৱাইছোঁ আমাৰ নিজা নামঘৰটো এইটো হৈছে মদন মোহন নামঘৰ প্ৰায় 200 বছৰীয়া পুৰণি নামঘৰটো চৌহদটো এইবাৰ দেখুৱাইছোঁ চাব ডাঙৰ চৌহদ চাইছে আৰু এই নামঘৰটোৰ কাষতেই আছে আমাৰ নিজা ঘৰটো আৰু তাৰ লগত আছে খেতি পথাৰ ফ্ৰেণ্ডছ এইখন হৈছে আমাৰ গাঁৱৰ আমাৰ ঘৰৰ নিজা খেতি পথাৰ চাওক কি ধুনীয়া খেতি হৈছে এইবাৰ ধান যোৱাবাৰ ধান ভাল হোৱা নাছিলে বহুত খৰাং গৈছিল খৰাঙৰ কাৰণে খেতি একদম বেয়া হৈছিল এইবাৰ কি ধুনীয়া খেতি হৈছে চাওক ধানৰ শীষবিলাক চাওক কি ধুনীয়া হৈছে আৰু কিছু দিন পিছতে ধানবিলাক পুৰঠ হৈ যাব এয়া আমাৰ মাইনা মোৰ কাজিন ব্ৰাদাৰৰ ছোৱালী নামটো কৈ দিয়া নমস্কাৰ মোৰ নাম নিতাশ্ৰী মেধি হাউ ৱাণ্ডাৰফুল চাইছে ইফালেও ধুনীয়া খেতি হৈছে গোটেইখিনি আমাৰ খেতি পথাৰ কেনেকুৱা লাগিছে ফ্ৰেণ্ডছ খেতি পথাৰৰ লগতে আমাৰ গাঁৱৰ ঘৰটো এইবাৰ দেখুৱাই দিছোঁ চাব বাহিৰৰ পৰা দেখুৱাইছোঁ ভিতৰলৈকে লৈ নাযাওঁ এয়াই হৈছে আমাৰ বাণীৰাম পাৰা বৰভিটাৰ বাণীৰাম পাৰাত থকা আমাৰ ঘৰটো চাইছে ইয়াত মোৰ খুৰা থাকে কাজিন ব্ৰাদাৰ থাকে ইয়ালৈকে আহিছোঁ আজি ৰাতি ইয়াত থাকিম কালি মৰ্ণিং ইয়াৰ পৰা বিদায় মাগিম অ'কে ফ্ৰেণ্ডছ আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব যিসকল নতুন ভিউৱাৰে মোৰ ভিডিঅ'টো চাই আছে চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আহি থকা ভিডিঅ'বোৰ পাই থাকিবলৈ বাই বাই ফ্ৰেণ্ডছ বাই বাই